খোক গেল ৰিপৰ্টাৰটো বাতৰি কোৱা মানুহটো কৈ ঐ নমস্কাৰ মই অমুকাৰ বাতৰি পঢ়িবলৈ ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ অমুকাৰ কি কৈছা চিৰিয়াছকে নকয় কিয়া ব্ৰেকিং নিউজ এনেকে কয় এটা বিগ ব্ৰেকিং নিউজ আপোনালোকে ইমান দিনৰ পৰা বিচাৰি থকা অমুকাৰ সম্ভেদ পোৱা গৈছে ছেটেলাইটৰ পৰা পোৱা এখন শেহতীয়া ফটো মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ ইয়াতে ঐ ইফালে নাই ঐ ইফালে 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 সেই শেহতীয়া ফটোখন ছেটেলাইটৰ পৰা লোৱা হৈছে আৰু আমি খবৰ পোৱা মতে অমুকা লুকাই আছে এটা খেৰৰ পুঁজি কিন্তু আমি বিশেষ সূত্ৰৰ কমখিনি গম পাইছোঁ সেই খেৰৰ পুঁজিটো হয়তো অসমত নহ'লে বাংলাদেশত থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আৰু বিশেষ খবৰ জানিবৰ কাৰণে আপোনালোকে চাই থাকক আমাৰ টুট চেনেল ধন্যবাদ ঐ ঐ ও পইচা 10 কৰোৰ টকা চুৰ নকলি আৰু আমাক অসম চৰকাৰৰ ফালৰ পৰা জনাবলৈ দিছে যে অমুকাক বিচাৰি দিয়া ব্যক্তিজনলৈ অসম চৰকাৰৰ ফালৰ পৰা 10 কোটি টকা পুৰস্কাৰ ধাৰ্য কৰা হৈছে ঐ ঐ ঐ অসম চৰকাৰে নেদে দা আসামিজ ভিডিঅ' বুলি কো দা আসামিজ ভিডিঅ' দা ক্ষমা কৰিব দা আসামিজ নিউজ ভিডিঅ' দা আসামিজ ভিডিঅ' দা আসামিজ ভিডিঅ' সংস্থাটোৱে এই 10 কোটি টকা দিব বুলি আমি বিশেষ সূত্ৰই গম পাইছোঁ ধন্যবাদ খালা হয়